Hello everyone. আজি আমাৰ ঘৰত আলহী আহিছে মোৰ মামা কাকা মামী আইতা আৰু তাৰ বাবে মই এতিয়া ভাত বনাই আছো খোৱাৰ দুপৰীয়া হলি বনাই আছো কি বনাইছো আজি চাওঁ দেখাও এয়া মামী আইতা ভাত খাইছে ছোৱালী ভাত লাগে মামা কাকা এয়া দেৰি হোৱাৰ বাবে দিলোৱে কেৰাহীত যিখিনি আছে সেইখিনি ভিডিঅ' কৰিছিলোঁ এয়া বইলাৰ অকণ বনাইছিলোঁ তাৰপাছত এইফালে দেখিছে পেটুকা অকণমান আছে গমলে পেটটো ভাত দি পেলাই ধুনীয়াকৈ পিঁয়াজ সৰহকৈ দি কেঁচা জলকীয়া ফালি বনাইছিলোঁ তাৰপিছত এইখিনি দালি বনাইছিলোঁ তাৰপিছত আকৌ এয়া মাছ দি বিলাহী দি বনাইছিলোঁ অকণমান মাছ আলু বিলাহী দি আৰু আজি এইখিনিয়ে মামী আইতাহঁতক এইখিনিয়ে বনাই খোৱালোঁ নাজানো আৰু কেনেকুৱা হৈছে অঁ মামী আইতা খাবলৈ সোৱাদ হৈছেনে ভাল হৈছে জানিছোঁ ন বনাবলৈ অঁ সেয়ে মামী আইতা ভাল পাইছে দেই খাই আমাৰ আইতাও ভাল পাইছে মুখখন জোকাৰি আছে মোৰ আইতা ককাহঁতক পঠাই লৈ এয়া দেখিছে এই বৰ্তমানৰ কাৰণে মই এতিয়া ভকতনী হৈম মানে ওচৰৰ জেঠাই ঘৰত কিবা পুথি পঢ়া পাতিছে আৰু ভকতসকলক চাহ অকণ বনাই দিব লাগে ৰুটি বেলিবৰ বাবে মাতিছে তো এতিয়া মই তালৈ গৈ আছোঁ দেখাম আপোনালোকক কিনো পাতিছে চাই থাকিব ভিডিঅ'টো দেই আৰু ইয়াৰ ফাইনেলি জেঠাইহঁতৰ ঘৰত আহি পাই গ'লোহি একেবাৰে কিটচেনতহে আহিছে দেই হাই দিব লাগে বাই বাই দিছে অঁ যায়গৈ পাকঘৰৰ পৰা মোক এৰি দিছে দেখিছে এইফালে এয়া চাহ বনাইছিলে মই বেক কেমেৰা কৰি দেখাইছোঁ এইফালে এয়া দেখিছে লাডু ধুনীয়াকৈ কৰিয়ে থৈ দিছে মোৰ কামখিনি মানে ইজি কৰি থৈ দিছে এয়া দুটা বেলিও থৈছে এয়া দেখিছে আৰু এইফালে এয়া চাহ এতিয়া দিবগৈ জেঠুক তাৰপিছত এয়া মোৰ কামত মই লাগি যাওঁ এতিয়া পিছত আপোনালোকক দেখাম দেই আৰু এইজনী মোৰ ছোৱালীজনী এইফালে চাই দিয়া গোসানী 10 টকা কোনে দিলে তোমাক ক'ৰ পৰা তোমাৰ ঘৰৰ পৰা লৈ আহিছা সেই 10 টকাটো কোনে দিলে তোমাক কোনোবাইতো দিব লাগিব কোনে দিছে 10 টকাটো কোনে দিছে আইতা দিছে মামী আইতা দিছে 10 টকা দিছে অৱশেষত বেলি বেলি বনাই আছিলোঁ আৰু এয়া আমাৰ বাইদেউগৰাকী আহি গ'ল হেল্পাৰ বেলি দিয়াৰ বাবে দেই এয়া পুৰি ঠাইত কিবা শুকান ৰুটি বনাইছে শুকান ৰুটি খাবা আৰু তেলত পৰি এয়া আমাৰ বাইদেউগৰাকী চিনি পাইছে চাগে চবে নাই নাই মোক চিনি নাপায় আমাৰ দুইজনী মানে একেই হাইটবিলাক মই চাপাই নেকি সমান সমান আৰু এইফালে দেখিছে এয়া আমাৰ বাইদেউ দুটা ভিডিঅ' বনাই দেই নাচৰ নমস্কাৰ মোক সকলোৱে একদম মানে ফ'ল' কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব সকলোৱে বাছ গ্ৰীণ কৰি ৰাখিব খালি ৰেড হ'বলৈ নিদিব আৰু মোৰ তোমাৰতো বাইদেউক অকণমান হেল্প কৰি দিব মোৰ ফালৰ পৰা দেই এয়া আমাৰ বাইদেউগৰাকী বাই বাই দেখিছে আমাৰ কথা শুনি একদম পৰি গৈছে এইফালে কেৰাহী কোলা হৈ গৈছে এইটো ৰুটি দেই ই বা গৈছে এখন কোলা এইটো ফুলিব চাবা ফুলিছে দেই ধুনীয়া ফুলিছে সঁচাকে বেলিছে গোটেই আমাৰ দীপা বাইদেৱে বা ধোঁৱা উৰি গৈছে তেলৰ পৰা ধেমালি নেকি ধোঁৱা উৰি গৈছে ধেমালি নেকি এইটো ৰাখিব লাগে হৈ গ'ল ৰখ কৰি দিম শেষৰ দেই শেষৰ পৰিটো এইটো মানে মোৰ কাৰণে বনাইছে স্পেচিয়েল দেই মই ধুনীয়াকৈ মানে হাইটো মিলেতো মিলাই দিছে আৰু এয়া পুঠি পঢ়ি হৈ গ'ল এয়া প্ৰসাদ দিছে দেখিছে বগৰী কল তাৰপাছত আকৌ প্ৰসাদৰ লগত আঙুৰ কমলা আৰু দিছে এতিয়া মই ধুনীয়াকৈ খাম তো আজিলৈ ইমানতে বাই বাই আৰু সকামটো পাতিছে জেঠাইৰ নাতিনীয়েকৰ বাবে এক্সাম দিব সেই গতিকে প্ৰসাদ দিছে আৰু আজিলৈ বাই ই আমাৰ দীপা বাইদেউ উৱাই আছে দেই ই যদি আমাৰ বৰমায়ো উৱাই আছে ক'ৰবাত আছে দেখাই নাই এই যেনি দীপা বাইদেউ উৱাই আছে এই খালী পাত দিছে দেখিছে এয়া বৰমাক খালী পাত দিছে আমাক পাতখনকে খাব তো প্ৰসাদখিনি ধুনীয়াকৈ খাই লওঁ আজিলৈ বাই বাই গুড নাইট